हाय हेलो नमस्कार वेलकम टू माय यूट्यूब चैनल। आज आम रेसिपी है गाहरी मांस मेस्टा टेंगार सहित पर्क विथ रोसेला लिव्स। तार आम लैसो 500 ग्राम गाहरी मांस मेस्टा टेंगार पात लैसो और पातखिनि आम बाची लैसो एनेके सरू सरूके। तार पिছত आम लैसो पियाज और आलू, आम आदा নহৰু लैसो, ये बटी लम पिछले। बिलाही लैसो एटा, आको जलकिया लैसो, आपनालोके रंगा जलकिया लब पारे। इतना आम गाहरीर जिखिनि फेट है माने तेल है সেইখিনি আমি সেই কৰিছোঁ। আমি কোনো ধৰণৰ সৰিয়হ তেল বা আন কোনোবা তেল ইউজ কৰা নাই। আমি গাহৰিৰ তেলেৰে মাংসখিনি বনাম। এতিয়া আমি গাহৰিৰ যিখিনি ফেট হয় তেল হয় সেইখিনি আমি শুকান কেৰাহীত ভাজি আছোঁ। তাৰ পৰা মানে তেলখিনি ওলাই আছে। আপোনালোকে ভালকৈ গাহৰিখিনি ধুই কিনে এনেকৈ ডাইৰেক্ট বহাব, বইল নকৰিব। বইল কৰিলে তেলটো একচুৱেলি নোলায় ভালকৈ। আৰু বহুত কিছু যদি আপোনালোকে অকণমান ঘিণ কৰে তেতিয়া আপোনালোকে গৰম পানীৰে ধুই কিনে এইটো প্ৰচেছত তেলখিনি ওলাই ল'ব। এয়া চাওকচোন কি ধুনীয়াকৈ তেলখিনি ওলাই আছে। এতিয়া আমাৰ বহুত পৰিমাণ তেল ওলাইছে। এতিয়া আমি পিঁয়াজখিনি দি ল'ম। এইখিনি কাটি থোৱা পিঁয়াজ আছে, আমি ইয়াত মিহলি কৰি দিছোঁ। এতিয়া ভালকৈ ভাজি ল'ম। এনেকৈ ভাজি ল'ব পিঁয়াজখিনি ভালকৈ। আমি পিঁয়াজৰ লগত জলকীয়াখিনি ইউজ কৰা নাই, এইখিনি বটি দিম, বেলেগকৈ বটি কিনে দিম। এতিয়া আমি বাকী যিখিনি গাহৰি মাংস আছিলে আমাৰ লগত সেইখিনি ইয়াতে এড কৰি দিম। এয়া আমি গাহৰি মাংসখিনি এড কৰিছোঁ। এতিয়া গোটেইখিনি আমি কমচে কম 2 মিনিট ফ্ৰাই কৰিম ভালকৈ। আমি ইয়াত নিমখ দিম, সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে। মই এচামুচ দিছোঁ। নিমখখিনি ভালকৈ মিহলাই ল'ব। দেৰি ফ্ৰাই কৰি ল'ব গোটেইখিনি। আমি জিৰা লৈছোঁ, গৰম মছলা লৈছোঁ, আদা নহৰুখিনি জলকীয়াৰ সৈতে বটি লৈছোঁ, আলু আছে কাটি লৈছোঁ পিচ কৰি। এইখিনি মছলা হ'লে হৈ গ'ল। আমি এতিয়া জিৰাখিনি এড কৰিছোঁ ইয়াতে। জিৰাখিনি এড কৰি আপোনালোকে অকণমান ফ্ৰাই কৰিব, প্ৰায় 2-3 মিনিট। এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব মাংসখিনি। দেখিছোঁ আমি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া আমি আলুখিনি এড কৰিম ইয়াতে। কাটি থোৱা আলু, মই 2টা আলু দিছোঁ মিডিয়াম সাইজৰ।
আলুখিনি দি গোটেইখিনি ফ্ৰাই কৰিব। এতিয়া আমি গেছটো কমাই অকণমান ঢাকনি দিম। এয়া ঢাকনি দিব ওলাইছোঁ। গেছৰ চিমটো অকণমান কমাই দিব ঢাকনি দিলে। এয়া চাওকচোন, ঢাকনিখন খোলাৰ পিছত মাংসখিনি ধুনীয়া হৈছে, সিজিছে ধুনীয়াকৈ। এতিয়া আমি বাকী মছলাখিনি এড কৰিম। মই বটি থোৱা আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি এড কৰিছোঁ ইয়াতে। এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম 2-3 মিনিট। গেছটো অকণমান কমাই ৰাখিব এনেকৈ ফ্ৰাই কৰোঁতে, নহ'লে দেই যোৱাৰ চান্স আছে। এতিয়া আমি কাটি থোৱা বিলাহীখিনি এড কৰিম। আমি এটা বিলাহী লৈছিলোঁ ডাঙৰ চাইজৰ। বিলাহীখিনি পেলাই কেৰাহীখনত দি কিনে আকৌ ভাজিব। এই ডিছটো অতি সহজে বনাব পাৰি। স্পেচিয়েলি বেচেলাৰ থাকে আমাৰ চহৰবিলাকত বহুত, তেওঁলোকৰ কাৰণে অতি সহজত হোৱা ডিছ। আমি অকণমান হালধি ইউজ কৰিছোঁ। এতিয়া আমি আকৌ ভাজি ল'ম 2 মিনিট। আমি মেষ্টা টেঙাখিনি কাটি ল'ম সৰু সৰুকৈ। পাতখিনি বাছি লৈছিলোঁ আগতীয়াকৈ। এতিয়া আমি ইয়াতে মেষ্টা টেঙাখিনি এড কৰিম। এইখিনি মেষ্টা টেঙা আমি এইখিনি এড কৰিম ইয়াতে। এতিয়া গোটেইখিনি মিহলাই ভাজি ল'ম ভালকৈ। 1 মিনিটৰ ভাজিলে হ'ব। আপোনালোকে ইয়াতে ভাজা হোৱাৰ পিছত গৰম পানী দিব পাৰে। মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰে। আমি ভাতৰ লগত খাম, যিহেতু অকণমান গ্ৰেভি ৰাখিম। এইটো ড্ৰাই ফ্ৰাই কৰি খাব পাৰে আপোনালোকে। ড্ৰাই কৰিলেও ভাল লাগে খাই। মই যিহেতু ভাতৰ লগত খাম, গতিকে মই অকণমান গ্ৰেভি ৰাখিম। অকণমান পানী সৰহকৈ দিছোঁ। দি গেছটো বঢ়াই দি উতলিব দিম কমচে কম 10-15 মিনিট। মই গেছটো বঢ়াই দিছোঁ। এতিয়া এইখিনি উতলিব দিম। এয়া দেখিছে কি ধুনীয়াকৈ উতলি আছে। গাহৰিৰ কাৰী খাই ভাল নালাগে, গ্ৰেভি বা ফ্ৰাই কৰি কিনে ভাল লাগে। এয়া দেখিছে মই পানী বহুত শুকাই গ'ল। এতিয়া মই অকণমান গৰম মছলা এড কৰিছোঁ ইয়াতে। বহু বেছিও দিয়া নাই, মানে আধা দিছোঁ এইটো পেকেটৰ। এইটো সৰু পেকেট হয় গৰম মছলা। আপোনালোকে ঘৰত যদি শুকান গৰম মছলা বটি লয়, সেইখিনিও ব্যৱহাৰ কৰিব পাৰে।
আমাৰ গাহৰি মেষ্টা টেঙাৰ সৈতে ৰেচিপিখন অলমষ্ট ৰেডি হৈছে। এয়া চাওক কি ধুনীয়া কালাৰ আহিছে। মই শুঙি কিনে গম পাইছোঁ ইয়াতে ধুনীয়া ফ্লেভাৰ এটা আহিছে। আপোনালোকে এনেকৈ বনাই খাব পাৰে ঘৰত, গাহৰিৰ সৈতে মেষ্টা টেঙা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।